মাইনা বৰষা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ জলফাইৰ এটি মিঠা আচাৰ। আচলতে আচাৰখিনি মই জলকীয়া মছলা দি কিনে বনোৱা কথা আছিলে, কিন্তু জলফাইখিনি বহুত ভাল আছিলে আৰু অলপ সময় বইল কৰাৰ পাছতে বস্তুটো বহুত ফাটি কেনে গ'ল। তেতিয়া মই ভাবিলোঁ যে মিঠা আচাৰটোকে বনাওঁ, আৰু সেইটো সময়তে মায়ে ফোন মাৰিলে আৰু বহুত দিনৰ কথা এটাও মনত পৰিলে। আমি যেতিয়া সৰু আছিলোঁ, মায়ে জলফাই দি কিনে আমাক এই গুড় চেনি দি সাধাৰণ এইকেইটা বস্তু দি আমাক এবাৰ বনাই কিনে খুৱাইছিলে। মোৰ মনত আছে, ৰুটিৰ লগত খাইছিলোঁ, আমি ভাতৰ লগত খাইছিলোঁ, ইমান ভাল লাগিছিলে। সেইখিনি বস্তুৱে আজি আকৌ মই বনাবলৈ লৈছোঁ। চাওঁচোন মাৰ দৰে হয়নে নহয়। গেছটো অন কৰি লৈছোঁ। তাৰপাছত আমি অলপ তেল দিম। মই ইয়াত ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। কমকৈ দিলেও হ'ব। পাঁচফোৰণকেইটা যাতে ভালদৰে দিব পাৰোঁ। প্ৰথমবাৰলৈ মই এনেকৈ ব্লগছ বনাইছোঁ। যদি ক'ৰবাত ভুল হৈছে আপোনালোকে যেন শুধৰাই দিয়ে আৰু মোক আগবাঢ়ি যাবলৈ অকণ যেন উৎসাহ যোগায়। মই এটা পেনত অলপ গুড় গৰম কৰি ল'ম, গুড়খিনি পগাই ল'ম অলপ। গুড়খিনি পগাই ল'ম, অলপ পানী দি দিম ষ্টিমটো দিতে। পগাই ল'ম, তেতিয়া অলপ সোনকালে হ'ব। আৰু আমাৰ যিখিনি চেনি আছিলে চেনিখিনিও দি দিম। আৰু ইফালে তেলখিনিও গৰম হৈ গৈছে। তেলখিনিত আমি দিম ফোৰণ দি ল'ম। তাত দিম ৰঙা জলকীয়া দি দিম। অলপমান ৰঙা জলকীয়া, তেতিয়া অলপ খাট্টা মিঠা হ'ব বস্তুটো। অলপ নিমখো দি দিছোঁ, কম পৰিমাণৰ। এতিয়া লাহে কৰি কেনে জলফাইখিনি দি দিম। কমকৈ দিম। এইফালে ষ্টিমটো কমাই থৈছোঁ অলপ। গুড়খিনি অলপ পগাই লৈছোঁ, যাতে তাত এইখিনি যাতে সময় নালাগে, সোনকালে গলি যায়। এইখিনি মই লৰাই আছোঁ, এতিয়া বস্তুটো ভাঙিব।
এইফালে মই গুড়ৰ ষ্টিমটো লৰাই আছোঁ অলপ লাহে লাহে কৰি পেলাই। এইটো প্ৰায় হৈ গ'ল গুড়ৰ সেইটো। মই এইটো বন্ধ কৰি দিছোঁ এইটো গেছ। এই জলফাইখিনি যিহেতু সিজাই আছিলে, এতিয়া আমি চেনি পানীখিনি ইয়াত দি দিম। কম কমকৈ দিছোঁ পৰিমাণটো। গেছৰ ষ্টিমটো অলপ বঢ়াই দিছোঁ। অলপ ওচৰৰ পৰা দেখাই দিছোঁ ইয়াৰ কালাৰটো। লৰাই বস্তুটো ডাঠ হৈছে এতিয়া, আপোনালোকে চাব পাৰে। লৰাই বস্তুটো ডাঠ কৰিছোঁ। সেই মোৰ মায়ে বনোৱা সেই সোৱাদটো পাওঁনে নাপাওঁ। চেষ্টা কৰিছোঁ আগৰ দৰে সোৱাদটো যেন পাওঁ। মোৰ ল'ৰাও যেন এইটো সোৱাদ পায়। এতিয়া প্ৰায় হৈয়ে গৈছে এইটো। আমি ঠাণ্ডা হোৱাৰ পাছত লাহে কৰি এইটো ষ্টিমটো বন্ধ কৰি দিম। এই জেলিখিনি এনেকুৱা হৈছে, বাতি এটা উলিয়াই দিলোঁ। খাই ভালেই লাগিছে বাৰু। আপোনালোকে যদি মোৰ এই বনোৱা ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বেয়া হ'লেও ক'ব, ভাল হ'লেও ক'ব। আপোনালোকৰ পৰামৰ্শলৈ মই বাট চালোঁ। ধন্যবাদ।